ওয়েলকাম ব্যাক টু মাই অ্যানাদার ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল। চ' আজি হৈছে শিৱৰাত্ৰি আৰু সেইটো কাৰণে আমি যাব ওলাইছোঁ মন্দিৰলৈ। চ' আপোনালোককো দেখুৱাম আমাৰ ওচৰৰ মন্দিৰবোৰ। চ' চাই থাকক আমাৰ ওচৰৰ মন্দিৰবোৰনো কেনেকৈ সজাইছে, কেনেকুৱা আপোনালোকক নিশ্চয় দেখুৱাম। আৰু প্ৰথমতে দেখুৱাম আমাৰ নিজৰ মন্দিৰটো, কাৰণ আমাৰ নিজৰ ঘৰতো এটা সৰুকৈ মন্দিৰ আছে। চ' তাৰ পৰা আৰম্ভ কৰিম। এইটো হৈছে আমাৰ ঘৰৰ শিৱ মন্দিৰটো। বেলগছজোপাৰ তলত সৰুকৈ মন্দিৰটো বনোৱা হৈছে। এইটো হৈছে প্ৰথম শিৱ মন্দিৰ দৰ্শন আমাৰ ঘৰৰ পৰাই। তাৰপিছত এতিয়া মই আৰু মা আমি তলৰ আৰু আমাৰ পাহাৰৰ ওপৰৰ শিৱ মন্দিৰ কেইটালৈকে যাম। চ' বলকচোন। চ' আমি যাব ওলাইছোঁ এতিয়া মন্দিৰলৈ বুলি চাই থাকক। এয়া দেখিছে আমাৰ পাহাৰৰ ৰাজহুৱা নামঘৰটো। কেতিয়াবা নামঘৰটো ভালকৈ দেখাম, এতিয়া জাষ্ট যাওঁতে দেখাই গ'লোঁ। প্ৰথমতে যাম তলৰ মন্দিৰটোত। পাই গ'লোঁ মন্দিৰটো আৰু এতিয়া মন্দিৰটোৰ ভিতৰত গৈ চাকি বন্তি জ্বলাই লওঁ। বাহিৰত চাকি দিয়া স্থানটো বনাই থোৱা হৈছে, সেইটো কাৰণে আমি চাকি বাহিৰতে লগালোঁ। বহুত মানুহ দেখিছে আপোনালোকে। মই ট্ৰাই কৰিম ভিতৰ ভাগটো দেখাবলৈ, কাৰণ ভিতৰ ভাগটো চাকিৰে সৈতে বহুত ধুনীয়া লগা হৈছে। দেখিছে আপোনালোকে ভিতৰ ভাগটো কিমান ধুনীয়া লগা হৈছে। গোটেই চাকিবোৰেৰে বগা টাইলছৰ ওপৰত মানে বহুত ধুনীয়াকৈ জিলিকি আছে। সঁচাকৈ বহুত ভাল লাগিছে। বাট মন্দিৰটো অকণমান সৰু আৰু চাকিবোৰ চাৰিওফালে লগোৱাৰ বাবে অকণমান দিগদাৰ হৈছে গাখীৰ ঢালিবলৈ। এয়া মায়ে গাখীৰ ঢালি আছে, দেখিছে। ওলালোঁ আমি তলৰ মন্দিৰটোৰ পৰা, এতিয়া গৈ আছোঁ ওপৰৰ মন্দিৰটোলৈকে। চ' চাই থাকক আপোনালোকে। আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাই যাম। ইমান সহজ নহয়, কাৰণ সকলোৱে চাকি জ্বলাবলৈ বা সেৱা কৰিবলৈ ৰখি আছে, সেইটো কাৰণে অকণমান দেখাই যাম। এতিয়া গৈ আছোঁ, দেখা পাইছে পাহাৰ বগাই বগাই যাব লগা হৈছে ওপৰৰ মন্দিৰটোত। যথেষ্টখিনি ওখত আছে। ইয়াত দুটা মন্দিৰত যাম। তেওঁলোকে শুনিছে মাইকৰ এনাউন্সমেণ্ট, ৰাইজৰ সহায় সহযোগিতাৰ বাবে এনাউন্স কৰি থকা হৈছে। দেখিছে মন্দিৰটো পামে আৰু মন্দিৰত বহুত ধুনীয়াকৈ ভগৱানৰ গান লাগি আছে। বাট ইউটিউবে সেইটো বুজি নাপায়, কাৰণ তেখেতসকলে আকৌ কপিৰাইট লগাই দিব। সেইটো কাৰণে চাউণ্ডটো মিউট কৰি দিছোঁ। আপোনালোকক এনেকৈ দেখাম। এইটো আমি পাই গ'লোঁ ওপৰৰ মন্দিৰটো, আৰু ওপৰৰ মন্দিৰটো বৰ্তমান বনাই আছে, সেইটো কাৰণে এইবাৰ পূজাভাগ এনেদৰে হৈছে। তথাপি বহুত ভাল লাগিছে ইয়াতো। দেখিছে আপোনালোকে সকলো ধুনীয়াকৈ ব্যস্ত পূজা কৰাত। এতিয়া গৈ আছোঁ আমাৰ লাষ্টৰ মন্দিৰটো, অৰ্থাৎ আণ্টিৰ মন্দিৰ বুলি কিনে চবে জানে বা আমিও কওঁ। তো সেই মন্দিৰটোলৈকে গৈ আছোঁ। এইটো লাষ্ট মন্দিৰ। একেবাৰে পাহাৰ বগাই বগাই ফুপাই হ'লেও গৈছোঁ পূজা কৰিবলৈ। আপোনালোকে পূজা কৰিলে নে নাই, কোনটো মন্দিৰত গ'লে নিশ্চয় জনাব কমেণ্টত। দেখিছে আজি পাহাৰ বগাই বগাই আমি শিৱ পূজা কৰি গৈ আছোঁ। বহুত পিছল ৰাস্তা। খোপনি পুতি যাবলগীয়া হৈছে।
পাই গ'লোঁ আমাৰ শেষৰটো মন্দিৰ। চ' মই প্ৰথমতে চাকিটো জ্বলাই লওঁ, তাৰপিছত আপোনালোকক মন্দিৰটো দেখুৱাম। আৰু ইয়াতো ছেম একেই অৱস্থা, ভগৱানৰ গীত বাজি আছে, যাৰ কাৰণে মিউট মাৰিবলগীয়া হৈছে। আপোনালোকৰনো শিৱৰাত্ৰি কেনেকুৱা গ'ল নিশ্চয় জনাব কমেণ্টত। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।